নমস্কাৰ, মই লক্ষণ বৰ্মন আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ক্লাছ 4 যিখন চতুৰ্থ শ্ৰেণীৰ আমাৰ পৰিৱেশ কিতাপ আছে সেইখনৰ লেচন 1 আমাৰ চৌপাশৰ পৰিৱেশৰ 1 নম্বৰ লেচনৰ আমাৰ সমাজ এই পাঠৰ বিষয়ে আমি আলোচনা কৰিম। 1 নম্বৰ ক নম্বৰ দিয়া আছে, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়। ইয়াৰ MCQ এনচাৰ হৈছে 1 নম্বৰ ক নম্বৰৰ প্ৰমাণ সংখ্যা 1 অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। কাৰণ জুই লাগিলে কোনটো প্ৰতিষ্ঠানে মানুহৰ সহায় আগবঢ়ায়। আৰু 1 খ নম্বৰ দিয়া আছে, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান আৰু ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে। কাৰণ টকা পইচা কোনে লেনদেন কৰে, ইয়াৰ উত্তৰ হৈছে বেংক। প্ৰমাণ সংখ্যা 3 হৈছে ইয়াৰ উত্তৰ। 1 নম্বৰ গ নম্বৰ কোৱেশ্চন দিয়া আছে যে তলৰ কোনগৰাকীয়ে পকী ঘৰ সজাত মেৰামতি আগবঢ়োৱাৰ কাম কৰে। কাৰণ পকী ঘৰ কোনে সজায়, ৰাজমিস্ত্ৰী। ইয়াৰ উত্তৰ হৈছে প্ৰমাণ সংখ্যা 3 ৰাজমিস্ত্ৰী। এতিয়া ইয়াত দিয়া আছে যে 2 নম্বৰ ক নম্বৰ সমাজৰ প্ৰাথমিক গঢ় কি। খ নম্বৰ দিয়া আছে যে সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। আৰু গ নম্বৰ কোৱেশ্চন দিয়া আছে যে ষ্টেডিয়ামত কি কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু ঘ নম্বৰ কোৱেশ্চন দিয়া আছে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে। আৰু ঙ নম্বৰ দিয়া আছে কোৱেশ্চন ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়। আৰু 2 নম্বৰ প্ৰথম নম্বৰ দিয়া আছে চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়। আৰু 3 নম্বৰৰ খালী ঠাই পূৰ কৰা কোৱেশ্চন কিছুমান দিয়া আছে। তাৰে ক নম্বৰ হৈছে আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল কি। আৰু খ নম্বৰ কোৱেশ্চন দিয়া আছে যে পশু চিকিৎসালয়ত কি চিকিৎসা কৰা হয়। আৰু গ নম্বৰ কোৱেশ্চন দিয়া আছে গ্ৰন্থাগাৰিত কি থাকে। আৰু 4 নম্বৰ কোৱেশ্চন দিয়া আছে পাঠত উল্লেখ থকা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টকা প্ৰস্তুত কৰা। আৰু 5 নম্বৰ কোৱেশ্চন দিয়া আছে উৎসৱ পাৰ্বণৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। আৰু 6 নম্বৰ কোৱেশ্চন দিয়া আছে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। এতিয়া আমি ইয়াৰ এনচাৰবোৰ ডিছকাছ কৰিম। তেনেহ'লে আহা আমি ইয়াৰ এনচাৰবোৰ এতিয়া আমি আৰম্ভ কৰিম। এতিয়া আমি আমাৰ সমাজ পৰিৱেশ যিখন কিতাপ আছে এইখনৰ 1 নম্বৰ ক নম্বৰৰ কোৱেশ্চনত যাম। কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়। ইয়াৰ উত্তৰ হৈছে প্ৰমাণ সংখ্যা 1 অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। আৰু খ নম্বৰ কোৱেশ্চন দিয়া আছে কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান ধন জমা আৰু ৰখা কাম কৰা ধনৰ লেনদেন কৰে। ইয়াৰ উত্তৰ হৈছে প্ৰমাণ সংখ্যা 3 বেংক। আৰু গ নম্বৰ কোৱেশ্চন দিয়া আছে তলৰ কোনগৰাকী পকী ঘৰ সজা মেৰামতি আদিৰ কাম কৰে। ইয়াৰ উত্তৰ হৈছে ৰাজমিস্ত্ৰী। প্ৰমাণ সংখ্যা 3। আৰু 2 নম্বৰৰ কোৱেশ্চন দিয়া আছে সমাজৰ প্ৰাথমিক গঢ়টো কি। ইয়াৰ উত্তৰ হৈছে সমাজৰ এটা প্ৰাথমিক গঢ় হ'ল পৰিয়াল। আৰু খ নম্বৰ কোৱেশ্চন দিয়া আছে যে সমাজৰ সকলোৰে সহযোগিতা উদযাপন কৰা উৎসৱ এটাৰ নাম কোৱা। ইয়াৰ উত্তৰ হৈছে সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱৰ নাম হৈছে ভোগালী বিহু। আৰু গ নম্বৰ কোৱেশ্চন দিয়া আছে যে ষ্টেডিয়ামত কি কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰ হৈছে ষ্টেডিয়ামত খেলা ধূলা আৰু অন্য প্ৰতিষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ দৰ্শনৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা আছে। ঘ নম্বৰ কোৱেশ্চন দিয়া আছে যে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে। ইয়াৰ উত্তৰ হৈছে পুথিভঁৰালে কিতাপ আঁচনি আৰু বাতৰি কাকত আদি পঢ়াৰ সুবিধা কৰে। ইয়াৰ কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰি দিয়াৰ নিৰ্দিষ্ট সময় থাকে যিয়ে ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ বহুতো সহায় কৰে। 9 নম্বৰ কোৱেশ্চন দিয়া আছে ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়। ইয়াৰ উত্তৰ হৈছে ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ ডাক টোপোলা আদিৰ আদান প্ৰদান কৰা হয়। আৰু প্ৰথম নম্বৰ কোৱেশ্চন দিয়া আছে যে চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়। উত্তৰ হৈছে চিকিৎসালয়ৰ ৰোগীৰ ৰোগ নিৰ্ণয় কৰে আৰু চিকিৎসা কৰে আৰু স্বাস্থ্যসেৱা প্ৰদান কৰি আমাক ৰোগ মুক্ত হোৱাত সহায় কৰে। 3 নম্বৰৰ ক নম্বৰ দিয়া আছে আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠান হ'ল কি। আৰক্ষী চকী। 3 নম্বৰ খ নম্বৰ কোৱেশ্চন দিয়া আছে পশু চিকিৎসালয়ত পক্ষীৰ চিকিৎসা কৰা হয়। আৰু 3 নম্বৰৰ গ নম্বৰ দিয়া আছে গ্ৰন্থাগাৰিক পুথিভঁৰালত থাকে। 4 নম্বৰ কোৱেশ্চন দিয়া আছে পাঠত উল্লেখ থকা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টকা প্ৰস্তুত কৰা। উত্তৰ দিয়া আছে বেংক। আমাৰ ওচৰৰ বেংকলৈ গৈ দেখিলোঁ যে ইয়াত মানুহে নিৰাপদে ধন জমা থয় আৰু প্ৰয়োজন অনুসৰি ধন উলিয়াব পাৰে। ইয়াৰ উপৰি বেংক
প্ৰয়োজনীয় লোকক ঋণ প্ৰদান কৰে। বেংকৰ জৰিয়তে ধন স্থানান্তৰ আৰু চেক সংগ্ৰহ আদিৰ সুবিধা পোৱা যায়। এতিয়া আমি 5 নম্বৰ কুৱেশ্যন হৈছে উৎসৱ পাৰ্বণৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। উত্তৰ হৈছে ধৰ্মীয় অনুষ্ঠানবোৰত আমাৰ সামাজিক অনুষ্ঠান সমাজৰ সদস্যসকল একে মিলিত হয় আৰু এনেধৰণৰ অনুষ্ঠান সমাজৰ সদস্যবোৰৰ মাজত ঐক্য আৰু সংহতি বৃদ্ধি কৰে। সকলোৱে মিলিজুলি আনন্দ কৰাৰ ফলত পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰে আৰু সামাজিক একতা বৃদ্ধি পায়। 6 নম্বৰ কুৱেশ্যন দিয়া আছে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়। ইয়াৰ উত্তৰ হৈছে শিশুৱে সামাজিক নীতি নিয়ম আৰু আইন শৃংখলা কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে কি হয় মৰম চেনেহ সহায় অনুভূতি দায়িত্ববোধ সহযোগিতা আৰু সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে সমাজৰ এটা প্ৰাথমিক গঢ় পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এতিয়া আমি অতিৰিক্ত প্ৰশ্নলৈ যাম কাৰণ কিতাপৰ যিখন ভিতৰত কিছুমান কুৱেশ্যন থাকে সেইবোৰলৈ যাম। 1 নম্বৰ কুৱেশ্যন দিয়া আছে বৃত্তি বা জীৱিকা কাক বোলে। কাৰণ জীৱিকা নাইবা বৃত্তি হৈছে কি কাম, যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জন নিজৰ জৰিয়তে পৰিয়ালক ভৰণ পোষণ দিয়ে সেই বিষয় ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা বোলে। এতিয়া 2 নম্বৰ প্ৰশ্নত যাম। হাউৰি লোৱা বা হাদাৰী কি। ইয়াৰ উত্তৰ হৈছে বিনা বেতনেৰে সকলোকে মিলিজুলি কোনো কাম সমাপ্ত কৰা ব্যৱস্থাক হাউৰি লোৱা বা হাদাৰী লোৱা বোলে। খেতিৰ কামত এনেদৰে গাঁৱৰ ৰাইজে একগোট হৈ সহায় আগবঢ়ায়। 3 নম্বৰ কুৱেশ্যন দি আছে যে আমাৰ সমাজক সুচাৰুৰূপে চলি থাকিবলৈ কি কি সেৱাৰ প্ৰয়োজন। ইয়াৰ উত্তৰ হৈছে সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠান আগবঢ়োৱা চিকিৎসা শিক্ষা প্ৰতিৰক্ষা ন্যায় ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা আদিৰ প্ৰয়োজন। 4 নম্বৰ কুৱেশ্যন দি আছে যে বজাৰৰ সেৱাসমূহ কি কি। উত্তৰ হৈছে বজাৰত কিনা বেচা আৰু সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। এতিয়া ক্ৰিয়াকলাপৰ যিখন কিছুমান বৃত্তি লোকসকলৰ আৰু তেওঁলোকৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠান। পশু চিকিৎসক এইখন হৈছে কি পশু চিকিৎসালয়ত লোৱা হয়। শিক্ষক বিদ্যালয়, ডাকোবাল হৈছে ডাকঘৰ, গ্ৰন্থাগাৰিক পুথিভঁৰাল, আৰক্ষী চকী, নাৰ্ছ চিকিৎসালয়, বেংক মেনেজাৰ বেংক, উকিল আদালত ন্যায় সেৱা, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা স্থান, চিকিৎসক চিকিৎসালয়, ন্যায়াধীশ আদালত আৰু ন্যায় সেৱা, উপাচাৰ্য বিদ্যালয় আৰু শিক্ষা সেৱা। এতিয়া 2 নম্বৰ ক্ৰিয়াকলাপৰ বৃত্তি লোকসকলৰ কাৰ্যসমূহৰ বিষয়ে আমি ক'ম। খেতিয়ক শস্য উৎপাদন কৰে, ইলেক্ট্ৰিচিয়ান বিজুলী বা ইলেক্ট্ৰনিক মেৰামতি আৰু সহগৰ কাম কৰে, ৰাজমিস্ত্ৰী পকী ঘৰ সজা মেৰামতি আদি কাম কৰে, পাইপ মিস্ত্ৰী পাইপৰ নাইবা পানীৰ পাইপ লোৱা বা মেৰামতি কাম কৰে, চাফাই কৰ্মী আৱৰ্জনা চাফা কৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কাম কৰে, মোবাইল মেৰামতিকাৰী বেয়া হোৱা মোবাইল মেৰামতি কৰে। এতিয়া আমি কিতাপৰ ভিতৰত যিখন অতিৰিক্ত প্ৰশ্নলৈ যাম। অনুষ্ঠান প্ৰতিষ্ঠান আৰু সেৱাসমূহৰ বিষয়ে। বেংক ধন জমা আৰু ঋণ প্ৰদান কৰে। বেংক ধন স্থানান্তৰ চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান কৰে। অগ্নি আৰু আপতকালীন সেৱাসমূহ অগ্নি দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্ঘটনাৰ সময়ত সেৱা আগবঢ়ায়। আৰক্ষী চকী আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠান কৰে আৰু অপৰাধৰ অনুসন্ধান চিনাক্তকৰণৰ প্ৰতিৰোধ কৰে। চিকিৎসালয় ৰোগীৰ ৰোগ নিৰ্ণয় চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। পশু চিকিৎসালয় পশু পক্ষীৰ ৰোগ নিৰ্ণয় চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। ষ্টেডিয়াম খেলা-ধূলা আৰু অন্য প্ৰতিষ্ঠানৰ বাবে ব্যৱস্থা, দৰ্শনৰ বাবে আসন আৰু গেলেৰীৰ ব্যৱস্থা আছে। বজাৰ কিনতা আৰু বেচাতা সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। পুথিভঁৰাল কিতাপ আলোচনী বাতৰি কাকত আদি পঢ়াৰ সুবিধা। কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰি দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। ডাকঘৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ ডাক টোপোলা আদিৰ আদান প্ৰদান ব্যৱস্থা। ধন জমা ৰখা ব্যৱস্থা।
এইবাৰ হৈছে বহুত দৰকাৰী কোৱেশ্চন এই পাৰ্টৰ কাৰণত। এইখন পাৰ্ট পঢ়িলে এইখন বস্তু বৰ ইম্পৰ্টেণ্ট হৈ যাব। আমি যিখন পাৰ্ট পঢ়ি আছোঁ এইখন পাৰ্টৰ নাম হৈছে আমাৰ চৌপাশৰ পৰিৱেশ, চতুৰ্থ শ্ৰেণীৰ। এইখন হৈছে পৰিৱেশ ইনভাইৰনমেণ্টেল এডুকেশ্যন। মোৰ এইখন ইউটিউব চেনেললৈ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' আৰু বনাই থাকিম। তেনেহ'লে বাই বাই।